আছিলো এই মই গৰুটো নাপলো এই ঘৰ দেখি চাব লাগিব ৰ বাৰীত দেখি গৈছি নেকি এই মই যাই আছো দে এই হেৰি কৰছো এই কি বুলি ভাতকেইটা যে থওক যাই আছো দে এই গৰুটো নাপলোই এই যাওঁ ৰ ঘৰতে যাওঁ ভোক লাগছি গৰু বিচৰতে ভাতকেইটাকে খাওঁ যায় কি হ'ব কি হ'লে এই মই অলপ মুখে কাইলি ক'ৰ পাইলি মই গুৱাহাটীৰ পৰা আহিলোঁ মানে খালগিলা খাওঁ গাঁৱগিলা যাওঁ মোৰ কাৰখন বেয়া হৈ গ'ল ইয়াতে হয় নেকি হয় ক'লৈকে যাব বুলি কৈছে অলপমান মই খালগিলা খাওঁ গাঁৱগিলা আগবাঢ়ি মই তাকে গেলি যাম মই গৰু এটা বিচাৰি আহিছোঁ মানে ঠিক আছে মই যাব পাৰোঁ আৰু যাব পাৰব মই তাত পালিও পাবা এইখনে মোৰ গাঁও হয় নেকি হয় এইখনহে গাঁৱৰ নেকি ঠিক আছে আপুনি বহুত সহায় কৰিলে বহুত ভাল লাগিল হা যাব লগাল পাম হ'ব হ'ব কিমান ধৰ নেকি হয় হয় তাক মাছ পেলাৰ অলপ বিৰাট ডাঙৰ এটা কথা আছে ৰ'বকচোন অলপ তুলক আছে আপোনাৰ তো ফাংফুং ককা ভাই দিন কেনেহেন লাগিছে আহো ৰ'বা এবাৰ ফাংফুং ককাই নেকি হয় কিয় মাতিলে আপুনি মোক ইয়াতে বহি লওঁ আকৌ মানে দে ককাই কোৱাচোন কি ক'ব খুজিছিলা তাৰমানে তোক বহুত দিন দেখা নাই মই তই আজিকালি কিবা চাকৰি কৰা নেকি চাকৰি নাই মই চাকৰি কৰা নাই মই গুৱাহাটীতে বেকাৰ আছোঁ বেকাৰ হ'লে তই ভালেই কৰি আছা এটা কাম নকৰাকে আমাৰ নীলেশ আকৌ তোৰ লগতে বেকাৰ কোম্পানীতে সোমাই লৈ পাৰা যদি মক্কেলি পালোঁ নেকি কি হ'ল আকৌ তই নকৰি নাই একো হোৱা নাই দে কওকচোন তোমাৰ ল'ৰাৰ পঢ়া শুনা কিমান আছে আকৌ পঢ়া শুনা তেওঁ মানে যোৱাবাৰ মেট্ৰিক দিয়া নাছিল মেট্ৰিক ফাৰ্ষ্ট ডিভিজনত ফেইল মাৰি পেলাই গাঁৱৰ সুনাম অৰ্জন কৰি আনিছে হয় নেকি হয় ফাৰ্ষ্ট ডিভিজন ফেইল মাৰছি পাৰ্চেণ্টেজ কিমান আছিল তাৰ পাৰ্চেণ্টেজ মই নাজানো তাৰমানে কি কৈছে পৰীক্ষাৰ বহীকেইখনত গোটেইকেইখন নম্বৰ কোনোবা এখনত বোলে 0 পাইছে কোনোবা এখনত বোলে 0 পাইছে কোনোবা এখন ছাবজেক্টত বোলে একোৱে পোৱা নাই কোনোবা এখনত বোলে কোনোবা কোৱাতে হাঁহৰ ডিমা পাইছে বোলে কোনোবা কৈছে ঘোলা ডিমা পাইছে এনেকৈ এখন নম্বৰ যোগ কৰি পেলাই ফাৰ্ষ্ট ডিভিজনত ফেইল মাৰিছে হয় নেকি ঠিক আছে বাৰু এটা কথা হ'ব নহয় ককাই কেনেকুৱা মোৰ লগত বেকাৰ কোম্পানীত যাব পাৰিব কিন্তু অলপ মাল লাগব মাল মানে কি আলু পিঁয়াজ চাউল দাইলৰ কথা তুই যে গাঁৱত থাকি মানে মাল বুজি নাপাওঁ হৈ গ'লা মালটো আমি সেইগিলাই জানো পিছলাটো লাগিব পিছলে মানে এই টকা লাগিব টকা দিব লাগিব ঠিকে আছে বাৰু টকা মই ব্যৱস্থা কৰিম তাৰমানে যোৱা বছৰ এই চেপ্তা মাহ জানো তাৰ পৰা এটা দমৰা চানা আধা কৰি আনিলি মোৰ আধাখিনি লাগে মই বিক্ৰী কৰি পেলাই পইচা আনি দি দিম আৰু দমৰা চানা আধা কৰি আনিছিল পইচা টান পইচা মোৰ আধাটো বিক্ৰী কৰি দিম তথাপিও পইচাটো দিম আৰু ঠিক আছে আপুনি পইচাটো যোগাৰ কৰক আপোনাৰ কাম হৈ যাব অতি সোনকালে কৰি দিম আপোনাৰ কাম ঠিক আছে মই বেপাৰী চাম বাৰু ঠিক আছে অতি সোনকালে চাওক আৰু আপোনাৰ কি নাম ক'লে তেওঁ নীলেশ যা তাৰমানে মই বস্তুটো এগ্ৰিমেণ্ট কৰিব লাগিব না ঠিক আছে মই এতিয়া যাওঁ কোনটো ৰাস্তা দি যাম মই খালগিলা খাওঁ গাঁৱৰ লগত কিনে যাম আৰু আমাৰ ৰাস্তা দি যাব লাগিব ঠিক আছে একেলগে বলো ঠিক আছে হেৰি তাৰমানে মই আৰু এটা কথা ভাবি আছোঁ কোৱাচোন এই কোম্পানীত এটা মানুহ বাহিৰে বেছি নলয় নেকি কিয় বা সুধিলে তাৰমানে ময়ো যাব খুজিছিলোঁ ৰ তাৰমানে এতিয়া মোৰ কেনেকুৱা হৈছে টিভি চলি পোৱা মুস্কিল নেকি আপুনি এই বয়সত কাম কৰিব যাব এই বয়স আৰু কি কাম কৰা মানুহ কাম কৰিবই লাগিব আমি কি কয় এই বয়সত কাম কৰিব যাব আপুনি পাৰিম যিকোনো কামেই নহয় পিছে এটা কথা হ'ব ন ভাই এনেকুৱা কোম্পানীত গ'লে এতিয়া আজিকালিতো গমেই পাওঁ ইণ্টাৰভিউ লয় ইণ্টাৰভিউ মানে কি আপুনি ইণ্টাৰভিউ বুজি নাপায় মানে পৰীক্ষা ল'ব নহয় আপোনাক প্ৰশ্ন সুধিব পাৰিব জানো গোটাই পাৰিম মই এল পি স্কুলতে গোটেই হেৰিখিনি মুখস্থ কৰি আছে হয় নেকি আচ্ছা এতিয়া এটা কাম প্ৰশ্ন মানে তেতিয়াহ'লে আচ্ছা এটা কাম কৰাচোন তুমি অসমীয়া ব্যঞ্জন বনোৱা কি জানো অসমীয়া ব্যঞ্জন মানে কি নাজানো অসমীয়া ব্যঞ্জন বনোৱা মই তিনিখনৰ নাম জানো তে কোৱাচোন কোৱা এখন হ'ল মাছ আৰু ঔটেঙা জোল
আৰু এখন বিলাহী আলু আৰু শিঙি মাছৰ জোল আৰু এখন মাগুৰ মাছ ভেদাইলতা আৰু আলুৰ জোল এই তিনিখনেই জানো তিনিখন অঁ কি কি ক'লা কাৰণ কচোন এখন হ'ল ঔটেঙা আৰু মাছৰ জোল অঁ আৰু এখন শিঙি মাছ আৰু বিলাহীৰ জোল অঁ আৰু এখন হ'ল মাগুৰ মাছ ভেদাইলতা আৰু আলুৰ জোল আপনি পারবো হয় নেকি আপনি পারবো মই একলা আগতে মুখস্থ কৰা। আপনার কারণে পয়সা জোগাড় করবো হয় নেকি ককাই আগতে কৰবাত ইণ্টাৰভিউ মাৰিছিল নেকি আপুনি কিয় নিদিম যোৱাবাৰ মুম্বাইত মই ৰেলৱে চকত পাম দিয়া ইণ্টাৰভিউ দিব যোৱা নাছিলোঁ তাতে যাই পেলাই অলপৰ কাৰণে মোৰ চাকৰিটো নহ'ল অঁ তে পারবো আপনি তই তাৰমানে এতিয়া ঘৰতে যাবি অঁ মই ঘৰত যাম তেতিয়াহ'লে এটা কাম কৰ মই এইফালে এতিয়া নাযাওঁ মোৰ ঘৰটো তাৰমানে কথা ঘৰত দিয়ে আছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই কেইটামান মই ঘাঁহ কাটি পেলাই লৈ যাই আছোঁ নহ'লে তিৰি চলি গালি পাৰিব আচ্ছা ঠিক আছে আপুনি খাওয়াটক মই ঘৰৰ পৰা গধূলি লগ কৰিম আপোনাক হয় নেকি পইচাটো ৰেডি কৰিব হা ঠিক আছে মই বাৰু গৰু বেপাৰী বেছি যাওঁ মই গধূলি আহিম আপোনাৰ তাত পইচাটো ৰেডি কৰিব দুইজনকে কামটো হোৱাটো ফাইনেলটো হয় ফাইনেল হৈ যাব ফাইনেল হৈ যাব মই কৈ আছোঁ না ফাইনেল হ'ব হ'ব খালি পইচাটো ৰেডি আছে ঠিক আছে তেল ফুটাও 20,000 40,000 আমাৰ চেনেলটো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু ভাল লাগিছে যদি শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু লাইক এটা ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ আমাৰ ব্ৰেকফেল চেনেলটো চাই থাকিব মই কিবা কেমেৰামান নহয় নেকি মই ৰাইজৰ আগত মোক দেখাব নালাগে হা মই আপোনালোকক নতুনকৈ কি ক'ম ইহঁতে যি কৈছে তাকে ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ